নমস্কাৰ, মই এটি স্বৰচিত কবিতা পাঠ কৰিব ওলাইছোঁ। সেই সভ্যতাৰ যুগৰ সাক্ষী নকৰিবা, সেই সভ্যতাৰ যুগৰ মোক সাক্ষী নকৰিবা, যিসকলে কষ্ট উপাৰ্জন নকৰে, য'ত খিৰিকী মেলি শুকান পথাৰখন চাই থাকে, শিক্ষিত বুলি নিবনুৱা বুলি চিঞৰি ফুৰে, খুব এচাপ মাৰি শস্য চামলা কৰি গঢ়ি তুলি স্বাৱলম্বী হৈ নুঠে। সেউজী ঠাই ভৰি পৰে, য'ত কংক্ৰিটৰ বেৰে মানুহৰ অন্তৰবোৰ পাথৰ হৈ পৰে। মোক সেই সভ্যতাৰ যুগৰ সাক্ষী নকৰিবা, য'ত মাক দেউতাকক সন্তানে ঋণ বুজা ভাবে, যি মাক দেউতাকে সন্তানৰ দায়িত্ব লৈ লৈ কেতিয়া বৃদ্ধই আচৰিলে গমেই নাপালে। মোক সেই সভ্যতাৰ যুগৰ সাক্ষী নকৰিবা। মানুহে চিকিৎসকজনক ভগৱান সাজি সেই ভগৱানজনক নৃশংসভাৱে মাৰি মাৰি মৃত্যু দিয়ে। দেশ ৰক্ষাৰ কৰ্তব্য কৰি সৈনিক হৈ যুঁজি NRCত বিদেশী স্বীকৃতি পোৱা এনে ধিক্কাৰ কামৰ যুগৰ সভ্যতাৰ সাক্ষী নকৰিবা প্ৰভু। সেই প্ৰভু, তোমাক মানুহে ভাগ ভাগ কৰি শান্ত নাথাকিল, ভাগৰ উপৰিও ভাগ কৰিয়েই আছে। অন্যায় হিংসা কৰি দিনে ৰাতিয়ে ব্যস্ত থাকি মানুহৰ গাৰ তেজবিলাক কলা দুখিত তেজ হ'ব ধৰিল। মই সেই যুগৰ অংশীদাৰ। ময়ো এদিন হয়তো চিঞৰিব লাগিব, য'ত আমি অসমীয়া, মই অসমীয়া হয় প্ৰতিবাদ কৰিব লগা হ'ব, প্ৰমাণ দিও বিমুখ হ'ব লাগিব। সেই সভ্যতাৰ যুগৰ সাক্ষী নকৰিবা, অংশীদাৰ নকৰিবা প্ৰভু। ধন্যবাদ।